Hello everyone, কি খবৰ সকলোৰে গুড ইভিনিং আৰু আজি হৈছে বৃহস্পতিবাৰ আৰু বহুত দিন মই ভিডিঅ' কৰা নাই আসলতে ভিডিঅ' কৰা নাই মানে কি তেনেকুৱা একো কন্টেন্টটো বিচাৰি পোৱা নাই কন্টেন্ট মানে কি যেটো মোৰ এটো ব্লগিং চেনেলে হয় ডেইলি ব্লগ বিলাক মই মোৰ ডেইলি ৰুটিন বিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকো বা দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো গতিকে কি হয় এইকেইদিন মই কতো ওলাইও যোৱা নাই আৰু তেনেকুৱা দেখুৱাবলগীয়া একো নাইও সেইকাৰণে মই ভিডিঅ' কৰা নাই একচুয়ালি কি হ'ল এলাহো লাগি আছে এইকেইদিন বহুত বেছি এলাহ হৈছে আৰু ইমান যেটো গৰম দিছে গৰম মানে এইকেইদিন অৱশ্যে ইমান এটা গৰম পৰা নাই কালি আৰু যোৱাকালি আৰু আজি অলপমান পৰিছে আৰু এই 3 দিন মান একেৰাহে আসলতে বৰষুণ দি আছে অলপ হলেও কিন্তু তথাপিও কিবা এলাহ লাগি আছে সেইকাৰণে ভিডিঅ' কৰা হোৱা নাই আৰু আলহীও আছিল ঘৰত আলহী থাকোতে ভাবিছিলো মই আপোনালোকৰ লগত মানে কি শ্বেয়াৰ কৰো হিয়তৰ লগত মই কেনেকৈ টাইম স্পেন্ড কৰি আছো মানে মোৰ ভন্টি আহিছিল আৰু মামা ছোৱালীজনী আহিছিল কিন্তু নহল আৰু ভিডিঅ' কৰিব গতিকে ভাবিছো আজি মই ভিডিঅ' এটা ৰেকৰ্ড কৰি লও আপোনালোকৰ লগত শ্বেয়াৰ কৰো যেটো মই চেনেলটো খুলিছো তো ভিডিঅ'টো দিব লাগিব সেইকাৰণে তো চাই যাওক আজি কি দেখুৱাব পাৰো কি দেখুৱাব নোৱাৰো আপোনালোকৰ আগত নৰ্মেলি মই যি কৰি ৰাখো এয়াই দেখুৱাম আৰু ভাবিছো আজি এটা মই মানে কি মোৰ স্কিনখনৰ অকনমান কেয়াৰ ল যেটো গৰম পৰিছে ন স্কিনখন মানে কি কেনেকৈ আছে অকনমান মানে বুৰবুৰিয়া টাইপ দিছে মানে খামুচি এনেকে আৰু ওলাইছে আৰু খামুচি ইয়াত ভালকে ধৰিব নোৱাৰি খামুচিৰ নিচিনা ওলাইছে কিন্তু মোৰ হালমইনা হয় এইবিলাক নকমে পিম্পলছ বিলাক গতিকে ভাবিছো আজি এটা মই স্কিন কেয়াৰ মানে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিও যেটো মই কৰিম আৰু তো চাই থাকক ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভাল লাগিলে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি অল কৰি থৈ দিব যাতে মই বনোৱা সকলোবোৰ ভিডিঅ' নটিফিকেশন পোনপ্ৰথমে আপোনালোকে পায় আৰু সাবস্ক্ৰাইব কৰি দিব এই চেনেলটো গতিকে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো তো এতিয়া মই স্কিনটো মানে কি স্কিন কেয়াৰটো কৰি লওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ বহুত দিন কৰা নাই যেটো তো কৰি লওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম কি লগাম বৰ বেছি ইমান হেই নহয় মই এইটো প্ৰডাক্ট লৈছিলো হেৰিৰ পৰা পাৰ্পুলৰ পৰা লৈছিলো আৰু তাত মানে ভেৰাইটিজ হেৰি পোৱা যায় স্কিন কেয়াৰৰ আপোনাৰ মাস্কে হওক শীত মাস্কে হওক মই মাস্ক এটা লৈছিলো যো হেতু হৈছে এইটো ইয়াত আপোনাৰ মই আপোনালোকক ভালদৰে দেখুৱাই দিম প্ৰডাক্টটো কোনটো বাট তাৰ আগতে মই লগাই লও প্ৰডাক্টটো সো এইটো এটা মাস্ক হয় মাস্কটো মোৰ যেটো অইলি স্কিন হয় গতিকে মোৰ কাৰণে সুট হয় মানে কি পপেয়া এইবিলাক ধৰক লেমন কিবা তেনেকুৱা যদি মোৰ তেনেকুৱা মাস্কবিলাক মোটতে চুট হয় যেটো মোৰ অইলি স্কিন হয় আৰু এইটো অল স্কিন টাইপৰ হয় সকলোৱে লগাব পাৰে বাট তেনেকুৱা আৰু মই আপোনালোকক হেৰি নকৰো আৰু ৰিকমেন্ড নকৰো আপোনালোকৰ ইচ্ছা আপোনালোকৰ যি ব্যৱহাৰ কৰে বাট এটো মই লগা সো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো গতিকে বলক আৰু স্কিন কেয়াৰ কৰাৰ আগত আপোনালোকে সদায় মুখখন জানেই সকলোৱে চাগে জানেই সকলোৱে মানে কি হয় মুখখন ক্লিন কৰি ল'ব লাগে মানে ধুই ল'ব লাগে তো মই মুখখন অলৰেডি মই ধুই লৈছো আৰু মই মুছি লৈছো তো ফটো মই এৰুৱাই দিলো আৰু মই এইখিনি পটাপট লগাই লওঁ তাৰ পিছত লগ পাই আছো হা আৰু আপোনালোকৰ লগত প্ৰডাক্টটো নিশ্চয় শ্বেয়াৰ কৰিম গতিকে চাই থাকক ভিডিঅ'টো আৰু মই মোবাইলটো জাস্ট কিবা তাত আউজাই লৈছো যেটো মই এতিয়ালৈ এনেও ষ্টেণ্ডাল মই কিনা নাই মানে কি ট্ৰাইপড মই কিনা নাই বা ব্যৱহাৰ কৰা নাই তো মোৰ মানে কি মানে এনেকুৱা হৈছে আধা মানে কাট খাই গৈছে গতিকে বুজি ল'ব হেতু আপোনালোকে তো মই এখিনি লগাই লওঁ তাৰ পিছত আপোনালোকক লগ পাইছো ঠিক আছে হেল্ল' গাইজ আৰু মোৰ মাস্কটো লগোৱা হৈ গ'ল চক
এনেদৰে মই লগাই লৈছোঁ আৰু এইটো চাওক মোৰ পিম্পলছ উঠিছে এটা চ' মানে কি মোৰ অতি সোনকালে পিম্পলছবিলাক উঠে আৰু নিজে নিজে মানে কি মানে পকি যায় পকি গ'লে মই টিপি দিওঁ এইটো মোৰ বহুত বেয়া অভ্যাস আচলতে মই টিপি দিলে চাগে সেই পানীটো লাগি আৰু নেক্সট মানে কি বেলেগ জেগাবোৰত ওলাই যায় কিন্তু সেনেকুৱা কৰিব নালাগে বাট মোৰ হাতখন মানে ইমান মানে সেই নহয় মানে কিবা এটা ওলালে হাতখন আঙুলিকেইটা তালৈকে যাই থাকে তেনেকুৱা আৰু চ' আপোনালোকে তেনেকুৱা নকৰিব আৰু এতিয়া মোৰ ফেচ পেকটো লগোৱা হৈ গ'ল ফেচ মাস্কটো গতিকে আপোনালোকৰ শ্বেয়াৰ কৰি আছোঁ কি মাস্ক মই লগালোঁ আৰু এনেকৈ মই শুকালৈকে যেতিয়ালৈকে মানে ছালখন টানি নধৰে মানে গম পায় ন কিবা এটা লগালে টানি ধৰে যে তেনেকুৱা নোহোৱালৈকে মই এনেকৈ থাকিম আৰু বাকী কিবা কাম আছে যদি মই কৰি লওঁ আৰু ইভিনিংটো তেনেকুৱা মোৰ কোনো কাম নাথাকে তথাপিও সৰু সুৰা কিবাকিবি কাম আছে এতিয়া এনেকৈয়ে মই কৰি ল'ম তেতিয়ালৈকে হৈ যাব চ' 10 মিনিটমান থাকিলে হৈ যাব 10-15 মিনিটমান থাকিলে মই ধুই দিম তো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ দেই প্ৰডাক্টটো তো চাই থাকিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে দেই হে গাইজ আৰু মই যে কৈছিলোঁ কোনটো মাস্ক মই ব্যৱহাৰ কৰিছোঁ চ' মই এইটো মাস্ক ব্যৱহাৰ কৰিছোঁ এইটো হ'ল গুড ভাইবছৰ পাপায়া গ্ল' ফেচ মাস্ক আপোনালোকে দেখিছেই চাগে তো এইটো মই ফেচ মাস্ক মানে কি ব্যৱহাৰ কৰি আছোঁ আৰু বহুতেই বেছি ভাল মোৰ হ'ল 2-3 মাহমান ব্যৱহাৰ কৰা আৰু ইয়াৰ প্ৰাইচটো হৈছে 235 টকা ইয়াৰ প্ৰাইচ আৰু মই এইটো পাৰ্পলৰ পৰা লৈছিলোঁ গতিকে আপোনালোকে ল'ব পাৰে যদি মানে কি চাব পাৰে ইউজ কৰি চ' মই ইউজ কৰিয়ে কৈছোঁ আপোনালোকক চ' আপোনালোকে ল'ব পাৰে আৰু এইটো প্ৰায় মোৰ শেষেই হ'ল শেষ অৱস্থা মানে কি আপোনালোকক দেখুৱাইছোঁ এইখিনি চাওক এতিয়া মানে নায়ে আৰু যাব আৰু ক'ৰবাত মানে কি এমাহমান যাব চাগে মই ইমান বেছি মানে মাহত ইমানবাৰ নলগাওঁ চ' দুবাৰ বা 3বাৰ মানে মই হেৰি কৰোঁ মাস্কটো লগাই দিওঁ মানে এইটোৱে মই এতিয়া ইউজ কৰিছোঁ চ' ভাল লাগিছে আপোনালোকেও ইউজ কৰিব পাৰে চ' আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ ভাল লাগিলে নিশ্চয় ইউজ কৰিব ভালে হয় যিহেতু পাপায়াৰ বস্তু কোনো এইবিলাক এনেও চাইড এফেক্ট নাই এয়া এইটো চ' মই আপোনালোকৰ লগত মাস্কটো শ্বেয়াৰ কৰিলোঁ আৰু এতিয়া মই কিবা অকণমান কাম আছে গতিকে কামখিনি কৰি লওঁ আৰু খিৰিকীকেইখন জপাই লওঁ এতিয়াতে নজপালে মানে কেনেকুৱা হয় মানে কি হয় বহুত মহৰ উৎপাত গতিকে জপাই দিওঁ খিৰিকীকেইখন তো ৰ'ব মই খিৰিকীকেইখন জপাই দিওঁ তো কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালেই আছোঁ আৰু ঘৰতে এনেকৈ আৰু ক'ত যাব গতিকে আৰু বাহিৰত কেইখনমান কাপোৰো আছে কাপোৰবিলাকো চপাই লওঁ যিহেতু গধূলি হৈছে গধূলি মানে আজিকালি 7টা মানতহে গধূল হয় এইফালে মানে কি আৰু অসমত 7টা মানতে এতিয়া গধূল হৈ আছে তো যিহেতু দিনটো দীঘল হৈছে সেইকাৰণে ৰাতি ছুটি হৈছে ৰাতি যে শুলে এতিয়াই যদি কিবা এতিয়াই সেই ৰাতিপুৱা হোৱা যেন লাগে ৰাতিপুৱা উঠাটো এইকেইদিন অৱশ্যে দেৰি হৈছে 7টামান বাজি আছে চ' 7টা মানত গধূলি হয় ৰাতিপুৱা সোনকালে হয় তেনেকুৱা হৈছে আৰু এইখিনি আমাৰ ইমান এন্ধাৰ গতিকে কাপোৰখিনি চপাই লওঁ আৰু এইবিলাক চাওক আমাৰ বাৰান্দাখনত ইমানবোৰ কাপোৰ আছে আৰু বাহিৰতো আছে মই বাহিৰৰ কেইখন আনি লওঁ ফাৰ্ষ্ট এইকেইখন মই চপাই লওঁ এইবিলাক জাপিব লাগিব তাৰপিছত সেয়া আৰু মই বাৰান্দাখিনি আনি আছোঁ দেই আপোনালোকক লগ পাই আছোঁ আমাৰ চাওক ফাইনেলি আমাৰ মানি প্লেণ্ট ডাল কিবাকৈ উঠাই দিলোঁ এনেকৈ দি দিছোঁ
আৰু এইজোপাও কি গছ বুলি কয় নাজানো, বাট ভাল হৈছে আৰু ধুনীয়া হৈছে। আৰু এই যে জলকীয়াবিলাক দিছিলে কেনেকুৱা হৈ গৈছে জলকীয়াবিলাক, মানে কি হয় লগাই নাইচোন, ইমান দীঘল দীঘল ইমান ওখ ওখ হৈছিলে, বাট দেউতাই কাটি দিছে। যিহেতু ফুলাও নাই এনেই আৰু এইবিলাক ৰাখি কি হ'ব। গতিকে মাৰ মেখেলা, আজি মাহঁত নাই, মা আৰু দেউতা নাই, আমাৰ নলবাৰী কলেজ চকৰ ঘৰত গৈছে। আৰু চাওক এতিয়া প্ৰায় 5:30 বাজিল আৰু এতিয়াও গধূলিৰ কোনো নামেই লোৱা নাই, গধূল হোৱাৰ মানে ৰাতি হোৱাৰ নামেই লোৱা নাই। এনেকুৱা বতৰ আজি, এনেকৈ থাকিলে অৱশ্যে ভালো লাগে, মনবিলাকো তেনেকুৱা হয় ফৰকাল। গতিকে আজি বতৰটো চাই লওক, ইমান ধুনীয়া, বৰষুণ দিয়া নাই আজি, নহ'লে এইবিলাক কেনেকুৱা হৈ গৈছে চব, মানে জেকা জেকা হৈ গৈছে। চব বৰষুণ নানিলেও মই ভাল পাওঁ, যিহেতু 2 দিনমান দিলেই অলৰেডি অকণমান ঠাণ্ডা পৰিছে। আগৰ সেইকেইদিনৰ দৰে মানে কি গৰমটো নাই। তো লগ পাই আছোঁ আপোনালোকক, চাই থাকিব ভিডিঅ'বিলাক, ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাৰে বাৰে এইটো কথাই কোৱা যায় ন। কাপোৰ চাপোৰ চপাই আনিলোঁ, আনি মেলি জাপি থৈ দিলোঁ আলনাত। তো এতিয়া ভাবিছোঁ গাটো ধুই লওঁ, বহুত বেছি গৰম উঠিছে, আৰু যিহেতু এইবিলাক লগাইছোঁ ন, ভালদৰে গাটো ধুলেহে ভাল লাগিব। তো কি হ'ল, মা নাই যিহেতু মই গোহাঁই ঘৰটো চাকি দিব লাগিব। গধূলি হৈছে প্ৰায়, এতিয়া 6টা বাজিলেই, গধূলি হ'বই আৰু। গতিকে গধূল হোৱাৰ আগে মই চাকিটো দি লওঁ গোহাঁই ঘৰত আৰু গা ধুই লওঁ। গতিকে লগ পাইছোঁ আপোনালোকক অকণমান দেৰিকৈ, ঠিক আছে, বাই। হেল্ল' এভৰিৱান, আৰু এতিয়া বাজিলে 6:30। মই গা পা ধুই চাকি দিলোঁ মন্দিৰত, তাৰপিছত ধূনা দিলোঁ, দেখিলেই আপোনালোকক অকণমান দেখুৱাইছোঁ। চ' ধূনা দিলোঁ, চাকি দিলোঁ, চাকি দি এতিয়া মই আজৰি হ'লোঁ, আৰু এতিয়া বিশেষ একো কাম নাই। আপোনালোকক আজি মোৰ কি হ'ব ব্লগটোত, মানে কি ব্লগ বুলি নহয়, যিহেতু মই মানে ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা নাই ব্লগটো, আৰু সন্ধিয়াৰ পৰা মানে আবেলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। গতিকে মোৰ আজি মানে কি দুপৰীয়াৰ পিছৰ পৰা, মানে ভাত পানী খোৱাৰ পিছৰ পৰা আবেলিৰ টাইমটো মই কেনেদৰে কটাওঁ বা কি কৰোঁ আপোনালোকৰ লগত, সেইটো শ্বেয়াৰ কৰা হ'ব। যে আবেলিৰ ৰুটিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা, তেনেকুৱা এটা ব্লগ হ'ব, তেনেকুৱা এটা ভিডিঅ' হ'ব। তো তেনেকৈ আজি মই ভিডিঅ'টো ৰাখিছোঁ। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক এটা কৰি দিব। আৰু চাওঁ বাৰু এতিয়াতে মই এণ্ড কৰোঁ নে নকৰোঁ, ৰাতিলৈকে দেখাওঁ নে নেদেখাওঁ। চ' এতিয়াতো মোৰ বেলেগ একো কাম নাই। এতিয়া মই অকণমান চোতালতে ইভিনিং ৱাক কৰিম, মানে কি অকণমান খোজ কাঢ়িম, যিহেতু খোজ কঢ়াটো মানে কি বহুত বেছি মানে ভাল, আৰু স্বাস্থ্যৰ পক্ষে ভাল আৰু প্ৰয়োজন খোজ কঢ়াটো। গতিকে আমাৰ তেনেকুৱা হয়, খোজ কঢ়া নাযায়, গতিকে ঘৰৰ ভিতৰতে যিখিনি কাম কাজ কৰোঁতে অহা যোৱা হয় তেনেকুৱাই। গতিকে আমি সকলোৱে, ঘৰৰ মানুহকেইটা আৰু মা দেউতাটো ৰাস্তাতে এনেকৈ দুপাকমান ঘূৰি আহে, তেনেকৈ খোজ কঢ়া হয়। আৰু হাজবেণ্ড আহিলে মই ৰাতি কেতিয়াবা যাওঁ 8টা মানত বা 9টা মানত, মানে কেতিয়াবা অকণমান টাইম 10 মিনিট বা 15 মিনিটমান তেওঁৰ লগত অকণমান খোজকাঢ়ি আহোঁ। আৰু মই গধূলিও তেনেকৈ আজৰি হৈ লৈ চোতালতে কেইপাকমান মাৰোঁ আৰু অকণমান খোজকাঢ়োঁ। গতিকে সেয়া, আৰু আজিও মই অকণমান খোজকাঢ়ি লৈ মা দেউতা আহিছে, গা ধুব গৈছে। চ' মা দেউতাহঁতক চাহ দিম, আৰু ময়ো চাহ খাম, চাহ পানী খাই অকণমান টিভি চাম, টিভি চাই ৰাতি কি খাওঁ বনাব লাগিব, তাৰপিছত বনাই মেলি শুই যাম। তেনেকুৱাই আৰু সকলোৰে সেই একে কাম। গতিকে সেয়া, আৰু আজি মই আবেলিটো ইভিনিংটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। চাওঁ যদি কিবা দেখুৱাব পাৰোঁ দেখুৱাই থ'ম, যদি নেদেখুৱাওঁ এনেকৈ মই ভিডিঅ'টো এণ্ড কৰিম। যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ফেমিলি আৰু ফ্ৰেণ্ডছৰ লগত মানে মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, তেতিয়াহে
তেতিয়াহে মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িব ন গতিকে ট্ৰাই কৰিম সদায় ডেইলি ব্লগ দিবৰ কাৰণে ট্ৰাই কৰি থাকিম যদি পাৰোঁ দিম সেয়া আৰু বাই বাই